গোৱালপাৰাত এখন বৃহৎ উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছে আৰু খেলখনৰ ফলাফললৈ মাত্ৰ মাজত ৩টা দিন বাকী আছে, য'ত ৫খনকৈ আল্ট্ৰাবাছ ৰখা হৈছে। উপহাৰসমূহ এনেধৰণৰ: ৫খনকৈ আল্ট্ৰাবাছ, লগতে মহিন্দ্ৰা স্কৰ্পিঅ', ফ্ৰনেছ ছিগমা, গ্ৰেইন ভিটাৰা, ৱেগনাৰ, এল্ট্ৰ কেটন আছে, টাটা হেৰিয়াৰ আছে, টাটা পাঞ্চ আছে, বেলেনো ছিগমা আছে, মাৰুতি ছুইফ্ট আছে, মহিন্দ্ৰা থাৰ আছে। লগতে বহিৰ খেলৰ ওপৰতো প্ৰাইজ ৰখা হৈছে, য'ত টিভিএছ আপাচি আছে, টিভিএছ এণ্ট্ৰক, টিভিএছ জুপিটাৰ, JBL আছে, LED টিভি, ইনভাৰ্টাৰ, ছুপাৰ স্প্লেণ্ডাৰকে আদি কৰি কেইবাটাও পুৰস্কাৰ ৰখা হৈছে। এই খেলখনৰ এই খেলখনৰ যদি আপুনি কুপন লৈ অফাৰত আপুনি কুপন লাভ কৰিব, যিহেতু তিনিটা দিন আছে খেলৰ ফলাফললৈ। 500 টকাত 6খনকৈ কুপন পাব, 1000 টকাত আপুনি 12খন কুপন লাভ কৰিব আৰু 25খন কুপনৰ সম্পূৰ্ণ বহী এখন মাত্ৰ 2000 টকাতে পাব। খেললৈ মাত্ৰ 3টা দিন আছে আৰু এই খেলখনৰ আয়োজন কৰিছে গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰ ৭৫ বছৰীয়া হীৰক জয়ন্তীৰ সাহায্যাৰ্থে এই বৃহৎ উপহাৰ কুপন খেলখনৰ আয়োজন কৰা হৈছে। খেলৰ স্থান হৈছে পৃথ্বীৰাজ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰ। এয়া গোৱালপাৰাত এই খেলখনৰ আয়োজন কৰা হৈছে। 100 টকা মাত্ৰ বৰগণি, 30 জুনত ফলাফল ঘোষণা কৰা হ'ব। আপুনি যদি ভাবিছে কুপন ল'বলৈ স্ক্ৰীণ থকা নম্বৰত যোগাযোগ কৰক।